আজি আমি এইটো আমাৰ যিটো বড়ো ভাষা, এই বড়ো ভাষাই 1963 চনৰ 18 মে'ত লিপি হিচাপে গভৰ্ণমেণ্টৰ লগত স্বীকৃতি পাইছিল। গতিকে আজিৰ দিনটো আমি বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থাই অসমৰ বিভিন্ন জিলাই আমাৰ দুটা কমিটিয়ে চেলিব্ৰেশ্যন কৰিছে। তাৰ লগতে আমি অসম চৰকাৰক সেইটোৱে জনাব বিচাৰিছোঁ যে অসম চৰকাৰে এই বছৰত যিটো শিক্ষাবৰ্ষ হিচাপে এনাউন্স কৰাত প্ৰতিটো মিডিয়ামতে ক্লাছ 6ৰ মেথছ আৰু জেনেৰেল ছায়েন্স এই দুটা ছাবজেক্টটো ইংলিছ মিডিয়ামত পঢ়িব লাগে বুলি যিটো এনাউন্সমেণ্ট দিছে, তাক আমি কোনো দিনে নিখিল বড়ো ছাত্ৰ সন্থা আৰু আমাৰ বড়ো সাহিত্য সভাই গণ্য নকৰোঁ। আমি এইটো নামানো, কিয়নো সেই এডুকেশ্যন পলিচিটো যদি আমি মানিব যাওঁ তেতিয়া আমাৰ ভাষাই মানে মৰি থাকিব, জীয়াই নাথাকিব আমাৰ ভাষা। গতিকে আমি কোনো পধ্যে এই ক্লাছ 6ৰ পৰা যিটো মেথছ আৰু ছায়েন্সটো ইংৰাজী মিডিয়ামত পঢ়িব লাগে সেইটো আমি কোনো দিনে মানি ল'ব নোৱাৰোঁ, কিয়নো আমি আমাৰ নিজৰ ভাষাটো লৈ জীয়াই থাকিব বিচাৰিছোঁ। আৰু আমাৰ ভাষাক যিহেতু চৰকাৰে 1963 18 মে'ত লিপি হিচাপে আমাৰ একচেপ্ট কৰিলে আমাৰ ভাষাটো, তাক আমি ধন্যবাদ দিছোঁ। আৰু আজি আমাৰ ভাষাটো আৰু উন্নত আৰু ওপৰলৈ যোৱাৰ কাৰণে যি আমাক ফেচিলিটি লাগে তাকে আমি বিচাৰিম, কিন্তু আমি ইংলিছ মিডিয়ামটো গণ্য নকৰোঁ, কিয়নো আমাৰ ভাষা এতিয়া ক্লাছ 10লৈকে আমি বড়ো ভাষাতে আমি শিক্ষা ল'ব পাৰোঁ, উন্নত শিক্ষা ল'ব পাৰোঁ। আৰু আমাৰ ভাষাইদি আমি মানে সাহিত্য একাডেমি আমি পাব পৰা সক্ষম হৈছোঁ, আমাৰ ভাষাত আমি ইউনিভাৰ্চিটিত পঢ়িব পৰা হৈছোঁ। গতিকে সেই ভাষাটোক যদি মাজতে ইংলিছ মিডিয়াম যদি ইংৰাজীত আমি শিক্ষা ল'বলগীয়া হয়, সি মানে মৰি থাকিব ভাষাটো। গতিকে আমি এই ভাষাৰে পঢ়ি এই ভাষাৰে শিক্ষা লৈ আমি পৃথিৱীত নিজকে চিনাকি দিব বিচাৰোঁ। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ বড়ো ভাষাত যি ক্লাছ 6ত ইংলিছ আৰু জেনেৰেল মেথছটো ইংৰাজী ভাষাত পঢ়িবলৈ দিছে, তাক যাতে উঠাই লৈ আমাক আকৌ নিজৰ ভাষাতে বড়ো ভাষাতে আমি শিক্ষা ল'ব পৰা এনাউন্সমেণ্ট এটা দিয়ে, তাকে আমি এই আজিৰ যি 18 মে' চেলিব্ৰেশ্যন সাহিত্য সভাৰ আমাৰ লিপি স্বীকৃতি পোৱাৰ দিন, সেই চেলিব্ৰেশ্যনৰ যোগেদি আমি ইয়াকে আহ্বান জনাইছোঁ আমাৰ বড়ো মিডিয়ামতে আমাৰ বড়ো ভাষাতে ক্লাছ 6 নহয় ক্লাছ 12লৈকে আমাক চৰকাৰে এনাউন্সমেণ্ট দিছে নিজৰ ভাষাতে শিক্ষা ল'ব পাৰিব বুলি। তাকে আমি বিনম্ৰৰে অনুৰোধ জনাইছোঁ যে নিজৰ আমাৰ বড়ো ভাষাতে শিক্ষা ল'বলৈ আমাক অনুমোদন দিয়ক, আমাক স্বীকৃতি দিয়ক আৰু এনাউন্সমেণ্ট দিয়ক। যিটো ইংৰাজী মিডিয়ামত দিছিলে তাক বাদ দি বড়ো ভাষাতে শিক্ষা ল'ব পাৰিব বুলি এনাউন্স দিবলৈ আমি এই স্থলীৰ পৰা আমি অনুৰোধ জনাইছোঁ। मोनसे गोजोनथाव खौरां, क'क्राझार सहरनि जेडि रडजों नांजाबनाय गोजोनपुरि रयेल एनफिल्ड श'रुमनि गोजौआव दंसै आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्स। बे आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदाफोरनि गोदान सोलोंसालि। 10+2नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे पेरामेडिक्सआव गावारि सोलोंथाइखौ लानो हागोन। क'क्राझार सहरनि गोजोनपुरि एबा गांजिमा बाजारजों नांजाबनाय आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरानो जादों मेडिकेल लेबरेटरी टेक्न'ल'जि, एसिस्टेन्ट नार्सिं, फार्स्ट एड, पेशेन्ट केयार, डायालाइसिस टेक्निशियान, OT टेक्निशियान, फिजियोथेरापि कर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS डिप्ल'माखौ लानो हागोन। बेजों लोगोसेयैनो ICU टेक्निशियान आरो रेडियोलॉजी टेक्निशियान कर्सखौ बोसोरसेनि गेजेरावनो आबुं खालामनानै BSS डिप्ल'माखौ लानो हागोन। लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सरकारि साख्रि मोननायनिबो सुबिदा दं। जुदि नोंथांमोनहा बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दंब्ला आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्सनि नैबे मबाइल नम्बर 9821663110 एबा 600255
9220 आव थोंजों सुलाद ला।
जिसे थाखोआव मुं थिसननो गोनां फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय। क'क्राझार दा रिलेटिभ पाब्लिक स्कुलाव थाखो 10 सिम मुं थिसननाया सोलिगासिनो। साइन्स आरो आर्ट्स मोन्नैबो आयदायाव थाखो 10 नि मुं थिसननाया सोलिगासिनो। मुं थिसननायजोंनो लोगोसे साइन्स आयदानि फरायसाफोरनो स्कलारशिप टेस्टनि सुबिदा होनाय जागोन। बेनि गेजेराव फरायसाफोरखौ टप 3 सायख'नाय जागोन। 75% आरो स्कलारशिप टेस्टनि काट अफ मार्क जागोन। टपार जानो हानाय फरायसाफोरा 100% स्कलारशिपनि सुबिदा मोननो हागोन। टपार फरायसाफोरनो क'क्राझार दा रिलेटिभ पाब्लिक स्कुला 2 बोसोरनि बेसेन नाङाजासे सोलोंथाइ लानो सुबिदा होगोन। फैगौ 13 मे खालि फुंनि 10 बाजिनिफ्राय 12 बाजिसिम स्कलारशिपनि टेस्टखौ लानाय जागोन। आबुं मिन्थिनो थाखाय 7086401137 नङाब्ला 9435704380 जानबुं अनजिमा आरो relativpublicschool@gmail.com आवबो जगाजग खालामनो हागोन।